এই আপোনালোকে দেখিবলৈ পাই আমি আহি আছোঁ কলম বিচাৰি হাবিৰ ফালে অলপ চাইড দিওঁ পাই আছে মাইকে চব কি বিচাৰি আছে কাণ খজুৱাডাল দিছে বোলে বনাই দিবলৈ কাণ খজুৱাব বোলে এইডাল কাণ খজুৱা মজা লাগে এনেকৈ এনেকৈ কৰি মেলি সৰুকৈ টোপনি ধৰি যাব এয়া ল'ব দিছে আৰু মোক খাব পাইছে জেপত ভৰাই থৈ দিছোঁ আৰু মায়ে দোন বন বিচাৰিবলৈ আহিছে লগত এনেই ময়ো আহিছোঁ আৰু কাম বন নাই যে এতিয়া মাৰ লগতে এনেই আহিছোঁ আৰু খাব পাইছে মায়ে দোন বন বিচাৰি আছে কেনেকৈ এয়া মায়ে পুৰা শাক বিচাৰি আছে লাইভ ভিডিঅ' কি শাক বিচাৰিছে আৰু মাৰিয়া লচক লচক আহি আছোঁ আমি শাক বিচাৰি হাবিত সোমাম এই মস্ত প্ৰকাণ্ড হাবিখনত হাবিয়ে এতিয়া বিচাৰি থাকিম আৰু কলম মা আৰু মাইকী বিৰাট কৈছে এইবোৰ কি কি ছিঙি আছে নহয় গৈ আছোঁ মই হাবি এতিয়া কলম বিচাৰি যাম আমি এতিয়া খাই আছোঁ মালে চব কি কৰি গৈ আছে ভোট ওলাব চাবি আকৌ কেৰেলা CID হাবি হাবি আহি আছোঁ কলম বিচাৰি চবকো পাই আছে দেখাই আছোঁ চাই গ'লে মোৰ কেমেৰাটো ইমান ভাল নহয় মানে কামলৈ নি মোবাইলটো কেমেৰাটোত বালি সোমালে অকণমান ধুন্দলা ওলায় আৰু তেও আপোনালোকৰ কাৰণে ভিডিঅ' কৰিছোঁ দেখাবলৈ হাবিয়ে পাইছোঁহি কলম বিচাৰি মাইকী খোজকাঢ়িব পৰাই নাই পৰি গৈছেগৈ অঁ নাই পোৱা গ'লা লাহে লাহে গৈ থাকা জোক ওলাব চাবি টিকাই মই কামুৰিব জোকে মায়ে আগফালে ৰাস্তা বনাই গৈ আছে নেকি সেইখন কলম হাবিখন পাইছোঁহি তাকো বিচাৰিব লাগিব চাব পাই আছে এখন আগতে বিল আছিলে মানে এইখন এতিয়া অলপ ঢাক খাই গ'ল আৰু তই ইয়াতে থাক ছোৱালী এনেই পৰি মৰিবগৈ নালাগে এইখন আমাৰ চিনেমা কলেজখন দেখিব পাই আছে এই যে গ্ৰীণ কালাৰৰ টিং পাত দি থোৱা আছে এইখন আমাৰ চিনেমা কলেজখন এখন জুম কৰি দেখাই দিছোঁ এইখন জুম কৰি দেখাইছোঁ গ্ৰীণ কালাৰ টিং পাত আছে যে এখন হোষ্টেল হয় চিনেমা কলেজৰ এইখন চিনেমা কলেজখন এইখন চিনেমা কলেজখন দেখিব পাইছে বেক চাইডটো বহুত ডাঙৰ এয়া আমাৰ মায়ে কলম ছিঙি আছে পথাৰত সোমাই কথা কৈ দিয়া আকৌ মই কি কৈ আছোঁ এয়া মাইকী এনেই ৰখি মেলি মাক চাই আছে আৰু কলম দেখাই দিছে মায়ে বহুত কিবা কিবি হেৰি আছে আকৌ পাতবোৰ চাওঁ ঠিক কৰি দিয়া আমি ৰখি চাই আছোঁ আৰু বেগ চেগ লৈ আছোঁ কলম ফুল কৰি নিম ইমান দহ ফুলাত নাই কলম বিচাৰি আছে এখন যি মস্ত প্ৰকাণ্ড হাবি দেখিছে কিমান ডাঙৰ বাঘো ওলায় কেতিয়াবা ৰাতি শিয়াল চিয়ালটো ওলাই থাকে এখন চৌক দেখিছে যি ডাঙৰ হাবি হাবিৰ মাজত আছোঁহি কলম বিচাৰি দেখিব পাই আছে হাবিখন দেখিলে বৰ ভয় লাগে দেখিছে যি প্ৰকাণ্ড হাবিখন
দেখাই দিছোঁ ইলাকাটো এবাৰ গোটেই চাৰিওফালে ঘূৰাই। এইখন পোনে পোনে যে আছে গ্ৰীণ কালাৰ আৰু এইখন দীঘলীয়া যে হেৰি টিং দি থোৱা আছে, সেইখন আমাৰ চিনেমা কলেজখন। হোষ্টেল নেকি এইটো? সেই গ্ৰীণ কালাৰ যে টিং পাত দি থোৱা আছে যে সেইখন চিনেমা হোষ্টেল হয়। হোষ্টেলৰ ছোৱালীও থাকে, অকল অনলি গাৰ্লছ। অকণমান তাকে কলম ছিঙি হোৱাৰ পিছত আপোনালোকক দেখাই গৈ আছোঁ। লতা লতা কলম মায়ে দেখাই আছে, পানীত নামি নামি বিচাৰি আছে। খাবলৈ ভাল কিন্তু বিচাৰিবলৈহে বেয়া। মাছৰ লগত খাবলৈ ভাল, আলুৰ লগত খাবলৈ ভাল। কলমটো খাই পাইছে সকলোকে। এইডোখৰতে সামৰণি মাৰিছোঁ। কলম ছিঙি হোৱাৰ পিছত দেখাই আছোঁ, মানে মই এতিয়া নামিম মানে সেইটো কাৰণে এতিয়া মানে ভিডিঅ' কৰিব নোৱাৰোঁ আৰু মোবাইল চোবাইল পানীত পৰি গ'লে দিগদাৰ আছে, জোক ওলাব পাৰেতো। মই জোকলেহে যিটো ভয়। এতিয়া মই নামিম এতিয়া, সেইটো কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কলম ছিঙি আপোনালোকক দেখাই আছোঁ। হাই গাইজ, কচু আৰু মেটেকা লৈ আহি আছে হাতত, দেখিছে। এয়া মা এতিয়া পাৰলৈ উঠিছে আৰু ঘৰলৈ যাম আৰু। এইটো হাতত মেটেকা নে কচু ধৰিবই পৰা নাই। এইটো হাতত কচু, পলিথিনত মেটেকা লৈ লৈ আহি আছে আৰু। এতিয়া আমি ঘৰলৈ যাম আৰু। ছিঙি হৈ গ'ল ফাইনেলি। এতিয়া ঘৰলৈ যাম, মা আহি পালেহি। টাটা বাই বাই। ৰাস্তাত যাওঁতে দেখাই আছোঁ আৰু। আহক আহক। মেটেকা নাপালে বোলে, কলম আৰু কচুহে পালে। এতিয়া আহিছোঁ আৰু। চাই যাবি ছোৱালী। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। হাবি মাজে মাজে, এই প্ৰকাণ্ড হাবি মাজে মাজে আহি আছোঁ আৰু আমি। চাব পাই আছে দোন বন, কচু আৰু কি আৰু কলমৌ। মেটেকা নাপালে হেনো, মেটেকা নাই। মেটেকা আছিলোঁ, মেটেকাবোৰ শুকাই শুকাই আছে। পানী আছেতো, মানে নামিব দিগদাৰ, জোক চোক আছে। এইজনী মাইকী বোলে ইয়াত গুটি লাগি গ'ল। গম পাই হাবিত আৰু গুটি থাকে, লাগি ধৰে। মা আহি আছে, এই আঠা গুটি লাগিলে। এইবোৰ দেখিছে, এনেকুৱাটো যে লাগি যায়, দেখি পাই আছে। গোটেই গাত আঠা গুটি, আঠা গুটি। কচু, কচু পালোঁ, এইবোৰ কি? এইবোৰ পলিথিন, কলমৌ, দোন বন। সেয়াই আৰু। এইখন আমাৰ চিনেমা কলেজৰ মানে ৰাস্তাটো। এইফালে পিছফালৰ পৰা আমাৰ এইফালে চিনেমা কলেজ যাব পাৰি, শ্বৰ্টকাট। ওচৰতে চেণ্ট জেভিয়ৰ স্কুল আছে, এইখন চিনেমা কলেজখন। আমি এতিয়া ঘৰলৈ গৈ আছোঁ, ৰাস্তাটোৱেদি চাব পাই আছে। ভিডিঅ'টো কেনেকুৱা পাইছে লাইক আৰু কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই হাবিখনৰ পিছফালেদি গৈ সেইবোৰ বিচাৰি আছিলোঁগৈ। মোৰ কেমেৰাটো ভাল নহয়, ইমান এখন ভাল হোৱা নাই। এতিয়া এই ৰাস্তাটোৱেদি আমি গৈ আছোঁ ঘৰলৈ, মানে আমাৰ বেক চাইডৰ ৰাস্তাটো আৰু। ইমানতে সামৰণি মাৰিছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু। টাটা বাই বাই। মৰম দি থাকিব যাতে, এনেকুৱা ভিডিঅ' আৰু দি থাকিব পাৰোঁ। নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ আৰু, বনাব চনাব নাজানো, বনাইছোঁ আৰু কেনেকুৱা হৈছে জনাব।